হ্যাঁ ৰাতিপুৱা মোৰ ল'ৰাজনৰ তাতে থাকে ল'ৰাজনে মোক ফোন কৰি কৈছে দেউতা ৰবীন কাকাৰ মানে মাতবোল নাই মোক অমুকে ফোন কৰি লগত থকা ল'ৰাটোৱে ফোন কৰি কোৱা বুলি কৈছে তাৰপিছত মই ঘৰৰ বৌহাতক দুখ পাব বুলি মই গোটেই কথাখিনি খোলাকৈ কোৱা নাছিলোঁ আমাৰ পৰিয়ালটোৰ আগত কৈছোঁ মোৰ ছোৱালীটোৰ আগত আৰু মোৰ মিছেছৰ আগত যেতিয়া কৈছোঁ ইহঁতো আমাৰ ছোৱালী আৰু মোৰ মিছেছে কান্দাৰ পিছত ইহঁতেও গম পাইছে ইহঁতক কান্দা কাটা কৰিলে মই তথাপিতো আচল কথাখিনি ময়ো গম পোৱা নাছিলোঁ ঢুকাইছে যে সেই কথাটো ময়ো গম পোৱা নাছিলোঁ কিন্তু মোক ল'ৰাটোৱে কৈছে যে দেউতা ৰবীন কাকাৰ মানে দেহাত কোনো বেহুচ নাই তৎভত একো নাই মানুহটো মানে টোপনি মাৰি আছে মই এতিয়া নিজে কঁপি আছোঁ মই তাৰ ওচৰলৈ যাব মোৰ তাৰমানে সক্ষমে নাই এনেকুৱাকৈ মানে কৈছে মই তাকেতো বৰডেকা মানে আজি 14/12/2024 ঢুকাৰ পিছত তেওঁ কাজকৰ্ম শেষ কৰি সমৰ্পণ কৰি যোৱা ফেব্ৰুৱাৰীৰ 2025-21 তাৰিখে গ'ল আজি মাৰ্চৰ 3 তাৰিখ 10 দিন মাত্ৰ হৈছিল কিন্তু আজি গম পালোঁ অলপ প্ৰাক মুহূৰ্তত যে তেওঁ মানে ডেথ হৈছে মোৰ ভতিজা ল'ৰাজন মোৰ ল'ৰাটো তাতে এতিয়া ব্যস্ত হৈ আছে মানে পোষ্টমৰ্টম কৰাৰ কাৰণে খুওৱা বুলি কৈছে মেডিকেলত থোৱা বুলি কৈছে মেডিকেলত আছে বুলিছে মই মেডিকেলত কোনে নিব ডাক্তৰ তাত কোনে সহায় সাহাৰ্য দিব মই এতিয়া কি কৰোঁ ইমান দূৰত আছে ল'ৰাটো হে ভগৱান মোৰ এটাই ল'ৰা হে প্ৰভু মই কি কৰোঁ মই এনেকৈ পাগলা হৈ পেলাই মই দৌৰি ফুৰোঁতে মই গাঁৱতে তাগলা ৰ এনেকৈ পাগলা নহবি ৰা ই মেডিকেলতে আছে এতিয়া 12টা বজাত মই কৈছোঁ কি মাৰা গেল ভগৱান মাৰা গেল মই এতিয়া কি থাকোঁ মোক এতিয়া মাৰা যোৱা কথা কৈছে মোক ৰাতিপুৱাৰ পৰা মাৰা যোৱা নাই মেডিকেলত আছে এতিয়া মোক কোনে সহায় কৰিব কোনে আনি দিব মোক ল'ৰাটোতো মুখখন অলপ চাব লাগিব ল'ৰাটো মই মুখখন চাব লাগিব মোৰ এটাই ল'ৰা মই ল'ৰাটোৰ মুখখন চাব লাগিব মোক যেনেকৈ হ'লেও ডেড বডি দিব লাগিব মোক কোনোবা হ'লেও সহায় সাহাৰ্য কৰি মোক ল'ৰাটো আনি দিব লাগিব মোৰ এটাই ল'ৰা ভগৱান মই আৰু তোমাৰ উপায় নাই